মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমতে তোমালোকক মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তোমালোকক আজি মই চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ নামৰ পাঠ্যপুথিখনৰ পাঠ নম্বৰ 1 আমাৰ সামাজিক পৰিৱেশ নামৰ পাঠটোৰ ক্ৰিয়াকলাপ আৰু প্ৰশ্নোত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। ব'লা আমি আৰম্ভ কৰোঁ। ক্ৰিয়াকলাপ 1 তলত দিয়া বৃত্তিধাৰী লোকসকল কোনটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে লিখা। অৰ্থাৎ এই বৃত্তিধাৰী লোকসকল কোনবিলাক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে তাৰ নামবিলাক তোমালোকক ইয়াত লিখিবলৈ কৈছে। যেনে শিক্ষক ক'ত থাকে? বিদ্যালয়ত থাকে, হয়নে? পশু চিকিৎসক পশু চিকিৎসালয়। ডাকোৱাল ক'ত থাকে? ডাকঘৰত থাকে। গ্ৰন্থাগাৰিক গ্ৰন্থাগাৰ। আৰক্ষী চকী। নাৰ্ছ ক'ত থাকে? চিকিৎসালয়ত থাকে, হয়নে? বেংক মেনেজাৰ বেংক। উকিল ন্যায়ালয়। অগ্নি নিৰ্বাপক কৰ্মী অগ্নি নিৰ্বাপক কেন্দ্ৰ। চিকিৎসক চিকিৎসালয়। ন্যায়াধীশ ন্যায়ালয়। উপাচাৰ্য বিশ্ববিদ্যালয়। এতিয়া আহিছোঁ আমি ক্ৰিয়াকলাপ 2লৈ। তলৰ তালিকাখনত দেখুওৱা বৃত্তিধাৰী লোকসকলৰ কাৰ্যসমূহ লিখা। খেতিয়কে কি কৰে? শস্য উৎপাদন কৰে। ইয়াত দিছে ইলেক্ট্ৰিচিয়ানে কি কৰে? বিদ্যুতৰ যন্ত্ৰপাতি মেৰামতি আৰু সংযোগ কৰে। তাৰপিছত ৰাজমিস্ত্ৰী কি কৰে? ইটা শিল আৰু চিমেণ্টেৰে ঘৰ নিৰ্মাণ কৰে। পাইপ মিস্ত্ৰী কি কৰে? পানীৰ পাইপ আৰু কল আদি মেৰামতি আৰু সংযোগ কৰে। চাফাই কৰ্মীয়ে কি কৰে? চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে। মোবাইল মেৰামতিকাৰী বেয়া হোৱা মোবাইল ফোন মেৰামতি কৰে। অনুশীলনী 1 তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। ক নম্বৰ কোনটো প্ৰতিষ্ঠানে জুই লাগিলে জৰুৰীকালীন সহায় আগবঢ়ায়? 1 নম্বৰ অগ্নি আৰু আপাতকালীন সেৱা কেন্দ্ৰ। 2 নম্বৰ চিকিৎসালয়। 3 নম্বৰ আৰক্ষী চকী। 4 নম্বৰ বেংক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ অগ্নি আৰু আপাতকালীন সেৱা কেন্দ্ৰ। অৰ্থাৎ জুই লাগিলে অগ্নি আৰু আপাতকালীন সেৱা কেন্দ্ৰই আমাক জৰুৰীকালীনভাৱে সহায় আগবঢ়ায়। তোমালোকে এই 1 নম্বৰ বৃত্তটো এনেকৈ পূৰ কৰিবা। খ নম্বৰ কোনটো প্ৰতিষ্ঠানে ঋণ প্ৰদান ধন জমা ৰখা কাম আৰু ধনৰ লেনদেন কৰে? 1 নম্বৰ আৰক্ষী চকী। 2 নম্বৰ চিকিৎসালয়। 3 নম্বৰ বেংক। 4 নম্বৰ পুথিভঁৰাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ বেংক। গ নম্বৰ তলৰ কোনগৰাকীয়ে পকী ঘৰ সজা মেৰামতি আদিৰ কাম কৰে? 1 নম্বৰ কাঠমিস্ত্ৰী। 2 নম্বৰ ৰং মিস্ত্ৰী। 3 নম্বৰ ৰাজমিস্ত্ৰী। 4 নম্বৰ পাইপ মিস্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ ৰাজমিস্ত্ৰী। 2 নম্বৰ উত্তৰ লিখা। ক নম্বৰ সমাজৰ প্ৰাথমিক গোটটো কি? তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। সমাজৰ প্ৰাথমিক গোটটো হ'ল পৰিয়াল। খ নম্বৰ সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা উৎসৱ এটাৰ নাম? উত্তৰ সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা এটা উৎসৱ হ'ল বিহু। গ নম্বৰ ষ্টেডিয়াম কি কামৰ বাবে ব্যৱহাৰ কৰা হয়? উত্তৰ ষ্টেডিয়াম বিভিন্ন ধৰণৰ খেল ধেমালি আৰু ৰাজহুৱা সভা সমিতিৰ বাবে ব্যৱহাৰ কৰা হয়। ঘ নম্বৰ পুথিভঁৰালে ছাত্ৰ-ছাত্ৰীক কেনেকৈ সহায় কৰে? উত্তৰ পুথিভঁৰালত কিতাপ আলোচনী বাতৰি কাকত আদি পঢ়াৰ সুবিধা থাকে। ইয়াত কিতাপ ঘৰলৈ আনি পঢ়া আৰু ঘূৰাই দিয়া নিৰ্দিষ্ট নিয়ম থাকে যিয়ে ছাত্ৰ-ছাত্ৰীক জ্ঞান আহৰণত যথেষ্ট সহায় কৰে। ঙ নম্বৰ ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয়? উত্তৰ ডাকঘৰৰ যোগেদি চিঠি পত্ৰ ডাক টোপোলা আদি আদান প্ৰদান কৰা হয়। প্ৰথম চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়? উত্তৰ চিকিৎসালয়ৰ পৰা আমি বেমাৰ আজাৰৰ চিকিৎসা আৰু প্ৰয়োজনীয় ঔষধ পাতি লাভ কৰোঁ। 3 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ আইন শৃংখলা বজাই ৰখা প্ৰতিষ্ঠানটো হ'ল আৰক্ষী চকী। খ নম্বৰ পশু চিকিৎসালয়ত পশু পক্ষীৰ চিকিৎসা কৰা হয়। গ নম্বৰ গ্ৰন্থাগাৰিক পুথিভঁৰালত থাকে। 4 নম্বৰ
পাঠত উল্লেখ কৰা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ তাৰ কাম কাজবোৰ নিৰীক্ষণ কৰি সেই বিষয়ে এটি টোকা প্ৰস্তুত কৰা। তাৰ মানে তোমালোকক ইয়াত কৈছে যে তোমালোকে পাঠটোত উল্লেখ থকা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠান যেনে চিকিৎসালয়, আৰক্ষী চকী, বেংক, পুথিভঁৰাল বা ডাকঘৰ এনেকুৱা যিকোনো এটা অনুষ্ঠানলৈ তোমালোকে গৈ তাৰ কাম কাজবোৰ নিৰীক্ষণ কৰি সেই বিষয়ে এটি টোকা তোমালোকক প্ৰস্তুত কৰিব দিছে। তোমালোকে এই টোকাবিলাক এনেদৰে প্ৰস্তুত কৰিব পাৰা, যেনে মই আমাৰ ওচৰৰ ডাকঘৰলৈ গৈছিলোঁ, তাত মানুহে চিঠি পঠায়, মানি অৰ্ডাৰ কৰে, ডাক টিকট কিনে, ডাকঘৰে আমাৰ চিঠি এখন ঠাইৰ পৰা আন ঠাইলৈ পঠিয়াই দিয়ে, ডাক পিয়নে ঘৰে ঘৰে চিঠি বিলায়। এতিয়া আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। উৎসৱ পৰ্বণৰ জৰিয়তে সামাজিক একতা কেনেদৰে বৃদ্ধি পায় লিখা। ইয়াৰ উত্তৰটো হ'ব উৎসৱৰ সময়ত সকলো মানুহে একেলগে আনন্দ কৰে। ধনী দুখীয়া জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলিজুলি উৎসৱ পাতে। ইয়াৰ ফলত মানুহৰ মাজত ভালপোৱা আৰু একতা বাঢ়ে। 6 নম্বৰ পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয় লিখা। উত্তৰ পৰিয়ালতে শিশুৱে প্ৰথমে কথা ক'বলৈ শিষ্টাচাৰ শিকিবলৈ পায়। লগতে পৰিয়ালতে মৰম চেনেহ সহায় সহানুভূতি দায়িত্ববোধ সহযোগিতা আদি সামাজিক গুণৰো বিকাশ ঘটে। ভাল পৰিয়ালৰ পৰাই ভাল সমাজ গঢ় লৈ উঠে। সেয়েহে পৰিয়ালক সমাজৰ আধাৰ বোলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ তোমালোকে পাই থাকা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।